নমস্কাৰ বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল অল জব আছাম চেনেল। চ' আজি আপোনালোকৰ কাৰণে এটা ভাল খবৰ লাগিছোঁ। আহিছে নটিফিকেশ্যন SCERT ফালৰ পৰা ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে 8 পাছ, 10 পাছ, 12 আৰু গ্ৰেজুৱেশ্যন হ'লেই হ'ব। চ' ভিডিঅ'টো শেষলৈকে চাব যাতে সকলোখিনি কথা আপোনালোকে বুজি পায়। আৰু যদি আপুনি আমাৰ চেনেলত নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ আমি এনেধৰণৰ নতুন নতুন জব আপডেট আপোনালোকলৈ সদায় লৈ আহোঁ। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ইয়াৰ লাষ্ট ডেট আছে আপোনালোকৰ 9 অক্টোবৰলৈকে। আৰু ইয়াৰ আপোনালোকৰ ফাৰ্ষ্ট পষ্টটোৰ নাম হৈছে কৰ্ডিনেটৰ। আৰু ইয়াৰ কাৰণে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী 50% লাগিব আৰু 7 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব। আৰু মান্থলি চেলাৰী আপোনালোকৰ 60,000 আৰু বয়সৰ সীমা আপ টু 65 ইয়াৰ। দ্বিতীয়টো পষ্ট হৈছে আপোনালোকৰ কনচালটেণ্ট। ইয়াৰ কাৰণে আপোনালোকে মাষ্টাৰ ডিগ্ৰী 50% কমপ্লিট কৰিব লাগিব আৰু 3 year এক্সপিৰিয়েঞ্চ লাগিব আৰু 45,000 পাৰ মান্থ চেলাৰী। আৰু এজ লিমিট আপোনালোকৰ 50 ইয়াৰলৈকে, মেক্সিমাম 50 ইয়াৰলৈকে। তাৰপিছত আপোনালোকৰ 3 নম্বৰ পদটো হৈছে ডাটা এণ্ট্ৰি অপাৰেটাৰ। ইয়াৰ কাৰণে আপোনালোকে জাষ্ট HS পাছ কৰিলেই হ'ব আৰু কম্পিউটাৰ নলেজ লাগিব। চ' ইয়াৰ কাৰণে আপোনালোকে চেলাৰী পাব 10,000 আৰু 2 বছৰৰ ডাটা এণ্ট্ৰি অপাৰেটাৰৰ এক্সপিৰিয়েঞ্চ খুজিছে আৰু এজ লিমিট আপোনালোকৰ 30 বছৰলৈকে। আৰু 4 নম্বৰ পদটো হৈছে মাল্টিটাস্কিং ষ্টাফ, মানে MTS। চ' ইয়াৰ কাৰণে আপোনালোকে জাষ্ট SLC পাছ হ'লেও হ'ব আৰু ইয়াৰ কাৰণে আপোনালোকৰ চেলাৰী হ'ব 8,000 আৰু কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নালাগে। চ' ইয়াৰ কাৰণে আপোনালোকে বয়স আপ টু 45 ইয়াৰ হ'ব লাগিব। চ' চাওক, এপ্লাই যোনটো ফৰ্ম একেবাৰে ইজি ফৰ্মেট হয় এপ্লাই কৰিবলৈ। আপোনালোকে সকলোৱে এপ্লাই কৰিব। ইয়াত এপ্লাইত আপোনালোকৰ এখন CV দিয়া আছে, মানে SCERT ফালৰ পৰা CVখন দিছে। আপোনালোকে জাষ্ট ফিল আপ কৰি এই SCERT যোনটো ইমেইল হয় তাত চেণ্ড কৰি দিব লাগে। চ' একেবাৰে ইজি হয়, আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নালাগে। চ' আপোনালোকে সকলোৱে এপ্লাই কৰিব বুলি আশা ৰাখিলোঁ। চ' ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু যদি আপুনি আমাৰ চেনেলত নতুন হয় তো ছাবস্ক্ৰাইব কৰিব। আমি এনেধৰণৰ নতুন নতুন জব আপডেট সদায় লৈ আহোঁ। চ' আজিলৈ ইমানে, ধন্যবাদ, থেংক ইউ।